আপুনিও কঁঠাল খাই ভাল পায় নেকি? কঁঠালৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি আচৰিত হ'ব। কঁঠালত ভিটামিন, খনিজ পদাৰ্থ, এণ্টিঅক্সিডেণ্টকে ধৰি বহুতো স্বাস্থ্যৰ বাবে উপকাৰিতা প্ৰদান কৰে। কঁঠালৰ উপকাৰিতাসমূহৰ বিষয়ে অধিক জানো আহক। হাৰ্ট হেল্থ, হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ই অতি উপযোগী। কঁঠালত পটাছিয়াম, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট থাকে যিবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, আনহাতে আঁহে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত অৰিহণা যোগায়। ব্লাড ছুগাৰ নিয়ন্ত্ৰণ, কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কঁঠালে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত ই ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ফল। ওজন নিয়ন্ত্ৰণ, কঁঠালত অন্য খাদ্যৰ তুলনাত কেলৰি আৰু চৰ্বি কম থাকে আৰু আঁহ বেছি থাকে, যাৰ বাবে ই শৰীৰৰ ওজন কমোৱাত সহায়ক হয়। পাচন শক্তি, ডাইজেষ্টিভছে কঁঠাল উপকাৰী। কঁঠালত থকা আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাত সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি, কঁঠাল ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টৰ উত্তম উৎস, যাৰ ফলত ই শৰীৰৰ ইমিউনিটি ছিষ্টেম শক্তিশালী কৰাত সহায়ক হয়। দৃষ্টিশক্তি বৃদ্ধি, কঁঠালত থকা ভিটামিন এৰ পৰিমাণ চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায়ক হয়। শক্তি বৃদ্ধি, কঁঠাল এটা প্ৰাকৃতিক চেনিৰ উৎস যিয়ে শৰীৰৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। এণ্টিঅক্সিডেণ্ট গুণ, কঁঠালত ভিটামিন চি আৰু বিভিন্ন এণ্টিঅক্সিডেণ্ট থাকে যিয়ে শৰীৰক কোষৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ছালৰ স্বাস্থ্য, কঁঠালত থকা ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টে কলাজেন উৎপাদনত সহায় কৰে, যিয়ে ছালৰ সমস্যা প্ৰতিৰোধ কৰি সুস্থ ছালত অৰিহণা যোগায়। হাড়ৰ বাবে উপকাৰী, হাড় শক্তিশালী আৰু সুস্থ কৰি ৰখাৰ বাবে কঁঠালত কেলচিয়াম, মেগনেছিয়াম আৰু ভিটামিন কে যথেষ্ট পৰিমাণে পোৱা যায়।